যাই মোক কুবাইছি মোক যাই মানে ব্লিডিং কৰিছে যাই মানে মোক মাৰবা খুজিছিল তাক মই একে ভাল ধৰণে মই মানে স্পষ্টকৈ মই চিনি পাইছোঁ বসুমতাৰীয়ে UPPLৰ ষ্টেণ্ডিং মেম্বাৰ प्रमोद बर'नि दैदेननाय UPPL दोलोनि मावफारियानि गुन्डागिरि बाक्सायाव UPPLनि मावफारियानि गाग्लोबनायाव गोब्राब जखम जादों BPFनि मावफारियाया BPFनि मावफारिया बिरेन स्वर्गियारिया गोब्राब जखम जादों बाक्सा जिल्लानि आनन्द बाजार आउटपोस्टनि सिङाव थानाय हाउरागुरि दुम्ब्रुगुरिनि बिरेन स्वर्गियारिनि न'आ BTC बिसायख'थिनि समफोरा खाथि फैनाय लोगो लोगो बाक्सायाव जागायजेनबाय राजखान्थियारि दावराव दावसि फिन आरोबाव UPPL आरो BPF दोलोनि गेजेराव जागायजेनबाय गाग्लोबनाय जाथाय थांनाय 15 जानुवारिनि मोनायाव दुम्ब्रुगुरियाव खुंनाय बाथौ फुजानि हारिमु हाबाफारि नायनानै न'आव फैबाय थानाय समाव सुरेश बसुमतारीया गाग्लोबो बिरेन स्वर्गियारिखौ जायनि जाहोनाव गोब्राब जखम जानानै फाहामथाय लानो गोनां जायो बिरेन स्वर्गियारिया BPF दोलोनि जानानै खामानि मावनायनि थाखाय सुरेश बसुमतारीया गावखौ गाग्लोबदों होननानै अजद दिखांदों बिरेन स्वर्गियारिया बेखौ लानानै जायगानिनो आनन्द बाजार आउटपोस्टआव एजाहारबो होदोंब्लाबो दिनैसिमबो जेबो राहा लायाखै बे जाथायनि सायाव सालबारि ब्लक BPF दोलोआ दिनै मोनसे खौरां मेलनि गेजेरजों बे जाथायखौ गोख्रों रावजों निन्दा खालामनानै दायनिगिरिखौ हमनानै साजा होनो थाखाय दाबि खालामदों तार লগত आलोचना विलोचना কৰি ফাংচনৰ কথাটো আৰামছে আমি তাৰ লগত কথা বাৰ্তা আলোচনা কৰি ভাত চাত খুৱাই তাক আমি মঞ্চত মাতি আনি তাক মঞ্চত মানে আমি আমাৰ কমিটিৰ পৰা ফাংচন কমিটিয়ে তাক আৰণাই দিয়া আৰম্ভ এটা মানে আলহী হেৰি কৰা এটা হেৰিটো কৰা হ'ল না আপোনাৰ আক্ৰমণ কেনেকৈ কৰিলে ক'ত কৰিলে সন্মান দিয়া মোক আক্ৰমণটো এতিয়া দিগন্ত ছাৰক BPFৰ যিখিনি আমাৰ লিডাৰ হিচাপত তাক পঠোৱাৰ পিছত মই ঘৰত মানে যেতিয়া মই আহিবা তাৰমানে এতিয়া আহা টাইমত মই সেই টাইমত 10:30 টাইম হৈছিল ৰাতি আছিল ৰাতিৰ 10:30 হৈছিল সেই টাইমত মোক সুৰেশ বড়োয়ে মোক সুৰেশ বসুমতাৰীয়ে মোক ৰখি আছিল চুপি আছিল মই তাক চুপ বুলি মই কোনো মতেও মই ভাবা নাছিলোঁ তাৰপিছত মানে তিনালি চবত মোক আন্ধাৰৰ সুযোগ লৈ মোক পিছপাকে মোক মানে কিবা মানে বস্তুই দি যেনেবা হেৰি কাঠৰ টুকুৰাই দি মোক পিছপাকে মাথাত মোক কোবাই দিছে আৰু লগতে মই কাই মাৰিল বুলি কৈ মই মোৰ মাথাটো ঘূৰাওঁতে চুকুই মাথাৰ চুকুই দি আৰু মানে মোক মাৰি দিছে আৰু তাৰপিছত মই মানে ব্লিডিং হৈ গৈছে এই অৱস্থাত হওঁতে কাই বুলি মই কৈ মেথেন মাথাটো আৰু মই মানে ঘূৰি মানে চাবা আৱাজ দিয়াতে সি মানে দৌৰিব আৰম্ভ কৰে পশ্চিমৰ দিশে সুৰেশ বসুমতাৰীয়ে UPPLৰ ষ্টেণ্ডিং মেম্বাৰ আৰু লগত আছে নেকি কোনোবা মই লগৰ মানুহটো মই দেখা পোৱা নাই এইটো অৱস্থাত মই ইয়াক একে স্পষ্টকৈ মই দেখা পাইছোঁ মানে তেওঁক দেখা পাইছে আৰু বেলেগ মানুহ আছিল লগত মই এইটো থাকাটো স্বাভাৱিক মই কিন্তু তাক মানে যাই মোক কুবাইছি মোক যাই মানে ব্লিডিং কৰিছে যাই মানে মোক মাৰবা খুজিছিল তাক মই একে ভাল ধৰণে মই মানে স্পষ্টকৈ মই চিনি পাইছোঁ এতিয়া এই ঘটনাৰ সন্দৰ্ভত কি ক'ব বিচাৰে আৰক্ষী প্ৰশাসনত এতিয়া ঘটনাৰ সম্পৰ্কে এতিয়া যিগতিকে মোক হত্যা কৰিব চাইছিল গতিকে তাক আমাৰ আৰক্ষীয়ে ধৰি আমাৰ আনন্দ বজাৰ IC ছাৰে যাতে তাক মানে তাৰ ওপৰত একশ্যন লয় কঠোৰকৈ গতিকে ভৱিষ্যতো এই ঘটনাটো যাতে হ'ব নোৱাৰে তাৰ ওপৰত কঠোৰৰ পৰা কঠোৰ যাতে মানে ব্যৱস্থা লয় সুৰেশ বসুমতাৰীৰ ওপৰত এই সন্দৰ্ভত আপুনি এজাহাৰ দাখিল কৰিছে মই এইটো সন্দৰ্ভত মই এজাহাৰ দাখিল কৰা হৈছে আপুনি BPF দলৰ লগত জড়িত নেকি
মই বিপিএফৰ দলত মই তাৰমানে মই ৰামচাতাৰী প্ৰাইমাৰীৰ তেৰজাৰী মই দায়িত্বত আছোঁ আৰু মই এনেকৈও মানে কৰ্মী হিচাপত মই অৰ্গেনাইজ মানে মোৰ ৰিভিনিউ পইচাৰ হাওৰাগুৰি ৰিভিনিউ পইচাত মই কাম কৰি থাকোঁ তেওঁৰ লগত আপোনাৰ কিবা লাগা আছিল নেকি কাজিয়া পেচাল আছিল কাজিয়া পেচাল মানে সেনেকৈ আগে পিছে নাই কিন্তু 2020 চনত যেতিয়া মই হাওৰাগুৰি দুৰ্গা মন্দিৰ প্ৰাংগণত যেতিয়া মই ৰাইজক লৈ মই এটা মিটিং কৰিছিলোঁ দুৰ্গা মন্দিৰৰ ডেভেলপমেণ্ট মানে কাম অহা টাইমত মই এইটো ক্ষেত্ৰত মিটিং কৰি থকা টাইমত টাউন তাহাৰ মানুহটোক ফোন কৰি এনে টাউন মিটিং কৰিছে বুলি কোৱাতে টাউন চবে দাউৰি যায় মোক মানে কিবা এটা মানে ব্যৱস্থা সিদিনাও কৰিছিল তাৰপিছত তাহাৰ লগৰ মানুহটো এতিয়া মানে মোক বিভিন্ন কথা তাৰমানে মোক সিদিনা তাৰমানে প্ৰেছাৰ দিছিল তাৰপিছত সিদিনা মোক মানে কিবা নহ'ল আৰু সিদিনা দিনতে মোৰ ঘৰটো মানে তাৰ ঘৰখন মানে লণ্ড পণ্ড কৰিব লাগে বুলি প্ৰবীণ বসুমতাৰীৰ আগত কথাটো সি কৈছিল পাছত প্ৰবীণ বসুমতাৰীয়ে তাহাৰ দলতে আছিল তাৰপিছত আমাৰ বিপিএফত আহিছে সি আহি মিথেন মৰা কৰি কথাটো মানে আপোনাৰ ব্যক্তিগত শত্ৰুতা নাই ৰাজনৈতিক কাৰণে মোক সি কামটো কৰিছে বিপিএল দলৰ আপুনি বিপিএফ দলৰ মই বিপিএফ দলৰ মই কাম কৰ্মী হিচাপে ইলেকশ্যন আহি আছে তাৰ বাবে ইলেকশ্যন আহি থকাৰ কাৰণে সি ব্যৱস্থাটো মোৰ ওপৰত একশ্যন টাউন মানে চেছ কৰাৰ কাৰণে ব্যৱস্থা লৈছিল